এইফালে আজি আমাক পিটি ছাৰ চাৰ্জাৰ চুৰোৱাৰ এইফালে দেখিছেনে অৱস্থা কাপোৰ কানি চব দলিয়াই মেলি ৰুমৰ অৱস্থা কাহিল মানে গুড মৰ্ণিং এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুস্থ আছে মই গাৰ্গীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভুলক গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হৈছে দেওবাৰে মানে এটা আমি মানে হোষ্টেলত কি কৰোঁ এইবিলাক সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু স্কিপ নকৰিব গোটেইটো চাই যাব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইবিলাক কাষ্টাত হোৱাই নাই মানে এইবিলাক ৰুম চুম অলপ ঠিক কৰি লওঁ আজি দেওবাৰ আৰু এইফালে মোৰ কাপোৰখিনি ইমান বেছি চাৰ্জ হৈ আছিলে নহয় বহুত মানে জাপিব লগা আছিলে চবখিনি জাপি মেলি ঠিক কৰি লওঁ ভৰাই থৈ লওঁ মানে এয়া পূজাত পিন্ধা কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈছে আৰু কিবা এইবিলাক ঝুমকা ভৰোৱাই নাই এইফালে আমাৰ ফটো শ্বুটৰ কাৰণে ৰেডি মানুহ সৰস্বতী পূজা যোৱাই নাই অ' চাবিটো নালাগে নহয় এইবিলাক কাপোৰ ধুবলৈ লৈছোঁ এয়া সৰস্বতী পূজাত পিন্ধা আৰু এইবিলাক ইউনিফৰ্ম কিবা কিবি আৰু ইনিটো চানডেত একো নাথাকে দিনত কিন্তু আজি চানডে স্পেচিয়েল এয়া মাছ আৰু তৰকাৰী খাই লওঁ আজি দেওবাৰ আছিলে কাটনি ভাত খালোঁ ভাত চাত খাই গা ধুই মেলি কাপোৰ ধুব আছিলে দেখাইছিলে আপোনালোকে ঠিকছে কাপোৰ চাপোৰ ইউনিফৰ্মো কিবা কিবি ধুলোঁ ধুই মেলি অলপ শুই দিলোঁ এতিয়া খোৱা বোৱাতে কিবা খাব মন গৈছে সেইকাৰণে মিমি খাই আছোঁ মানে এতিয়া 3টামানে বাজিলে আৰু দিনটো এনেকৈয়ে আৰু আজি দেওবাৰৰ দিনটো এনেকৈ আৰু হোষ্টেলত ধেৰ কাম থাকে ন মানে কাপোৰ চাপোৰ ধুব থাকে ৰুম চুম ঠিক কৰিব থাকে এনেই ইমান কাম চাম কৰা নহয় আজিৰ দিনটোতে চব কৰি মেলি আজৰি হৈ থকা হয় যে তেনেকৈ আজি দিনটো পাৰ হৈ গ'ল আৰু ৰাতি কি হয় মানে ইয়াত হোষ্টেলত বহুত মানে ভাল লাগে আৰু থাকি মেলি কিন্তু ৰাতি আমাৰ হোষ্টেলত ফোন নিদিয়ে সেইকাৰণে ৰাতি ভিডিঅ' বনাবলৈ নোৱাৰোঁ দেওবাৰে যি হয় মানে আপোনালোকক দিনৰখিনিহে দেখুৱাম আৰু ৰাতি মানে আমাৰ হোষ্টেলত ফোনটো নিদিয়ে সেইকাৰণে আপোনালোকক দেখাবলৈ নোৱাৰিম দিনত যি হয় সেইবিলাক আৰু হোষ্টেল লাইফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম আৰু আমাৰ হোষ্টেলত বহুত মানে মজা ঘটনাবিলাক ঘটি থাকে ইয়াত কমেডি হৈ থাকে বহুত জ'ক হৈ থাকে আপোনালোকৰ লগত সেইবিলাক শ্বেয়াৰ কৰিব আছে সেইবিলাক চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক চাই থাকিব ইয়াত পূৰা মজা ঘটনা ঘটি থাকে পূৰা জমনি টাইপৰ আৰু এতিয়া আমি মানে আজি দেওবাৰ ন দেওবাৰে খাই থকা ভাত খালোঁ মিমি খালোঁ এতিয়া আকৌ এইফালে মানে চানা বনাই আছে আমি ৰুমমেট কেইজনে এতিয়া আকৌ চানা খাম অ' মা এইগৰাকী কি জমনি মাস্ক পিন্ধি আহিছে ইমান লাজ নহয় ৰাম এয়া মাস্ক পিন্ধি আহিছে জখৰ দেই ইমান মানুহ মাৰিব পাৰে এগৰাকী চুলি মিলি বহুত মই নীলাজ প্ৰাণী আৰু বনাই থাকোঁ অপেনকৈ চাওঁ কি কৰি আছোঁ আমি এইজনী এনেই দেই ময়ে এয়া সানি আছিলোঁ ইহঁতে যেন এতিয়া ভিডিঅ' কৰিব লাগে কাৰণে মানে সানিছে দেখিছে গাইজ দেখিছে এই চাউনি দেখিছে এই চাউনি চাওঁ মুখখন দেখুৱাই দে তোৰ দেখুৱাই দে ফ্ৰিজৰ স্কিন চলে মানে ভাল আছে চাউনি বোলে
এই ৰাহুটোৱে খাইছে চাওঁ চাওঁ এনেকৈ নাপায় আৰু দেই মানুহে এনেকৈ আগতে নাখায় ন তাই ভিডিঅ' কৰিব দি আমি খাই গৈ শেষ কৰোঁ গ'ল নাই মোলৈ নথ'লে বেয়া কথা হ'ব আকৌ দেই হয়নে ইমান জোখত নিমখ আনিছে দিছে নে ধেৰ হ'ল নেকি এই নিমখ ধেৰ দিয়ে আকৌ দেই দিলেও নাখায় তেল খাচোন সানি দে ভালকৈ একো নহয় হৈ যাব এতিয়া খাওঁ তেল আনিছে ভাজি বনোৱা জোখে ঘৰৰ পৰা লৈ আহিছে আৰু দি দিছে সেইকাৰণে মাকে দি পঠিয়াইছিলে পেৰা তেল আপোনালোকে ভালকৈ চাওকচোন আমি কি খাইছোঁ মুড়ি আৰু কুৰকুৰি মানে যি টি আৰু হোষ্টেলত থাকিলে ন শিলগুটি বাদে চবেই খোৱা হয় অকল খাওঁ লাগিয়ে থাকে মানে আমাৰ বেমাৰী শুই আছে দেই 10টা বাজিলে এতিয়ালৈকে উঠিবলৈ হোৱাই নাই এইফালে আমাৰ হোষ্টেলত চবেই ডান্স প্ৰেক্টিচ কৰি আছে কলেজ উইকৰ কাৰণে চবে চাই দিয়ে এইফালে এইফালে বগৰী খাই আছে চবেই মইহে খাব নোৱাৰোঁ কাহ এলাৰ্জি একদম তলৰ পৰা ওপৰলৈকে লুমে লাগিছে ইমান ডাঙৰ বগৰী লাগিব বগৰী দিবা এইফালে পুৰা আমাৰ ৰাক্ষসকলে খাই আছে বগৰী হেল্ল' এয়া বগৰী পাৰি আছে এয়া মানে আমাৰ হোষ্টেলত পকা বগৰী ঠিকছে আছে আৰু এইফালে এজনী আমাৰ সৰস্বতী পূজাৰ দিনাখন যে মেকআপ কৰিছিলে এইগৰাকী আছিলে আমাৰ মেকআপ আৰ্টিষ্ট বাইদেউ চবকে মানে এই মেকআপ কৰিছে মেকআপটো ভালে কৰে ন নকিটা হলে ধুনীয়া লাগিছে কিন্তু নকিটা কালাৰটো আনকমন যে ধুনীয়া লাগিছে দেই মানুহজনীও ধুনীয়া যে আৰু এইফালে আমাৰ বাইদেউ নতুনকৈ চশমা লৈছে চশমিছ বাইদেউ নমস্কাৰ নমস্কাৰ এইফালে চন্দা নমস্কাৰ দি দিয়া সংস্কাৰী ছোৱালী এইবিলাক আমাৰ হোষ্টেলৰ আৰু এইফালে হৈছে আমাৰ হোষ্টেলৰ পৰিৱেশ কি ধুনীয়া লাগে ন এই গছখিনিয়ে বেছি মানে সৌন্দৰ্যটো বঢ়াই দিয়ে পুৰা মজা পৰিৱেশ আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে ছানডে স্পেচিয়েল ব্লগ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাব পাৰে বাই বাই আকৌ এটা নতুন ভিডিঅ' লগ পাম